এজন মানুহ সফল হোৱাৰ ৰাস্তাত এটা প্ৰকৃত ৰিলেশ্যনশ্বিপৰ খুবেই প্ৰয়োজন। মানুহে কয় যে মানুহে অকলে জীৱনত সফল হ'ব পাৰে। এজন মানুহ সফল হোৱাৰ ৰাস্তাত তেওঁৰ প্ৰকৃত সংগীয়ে তেখেতক সদায় উৎসাহ দিব আগুৱাই যোৱাৰ ৰাস্তাত, আৰু কেতিয়াবা যদি হাৰিও যায় তেতিয়া তেখেতক ছাপোৰ্ট কৰিব। সেইবাবেই এজন প্ৰকৃত সংগীৰ খুবেই প্ৰয়োজন মানুহৰ সফল হোৱাৰ ৰাস্তাত। আৰু এটা কথা, এটা ৰিলেশ্যনশ্বিপ ষ্ট্ৰং হ'বৰ বাবে বহুত বছৰ লাগে, কিন্তু সেই ৰিলেশ্যনশ্বিপটো ভাঙিবলৈ অলপ সময় লাগে। আৰু এটা ৰিলেশ্যনশ্বিপ ভাঙাৰ তিনিটা প্ৰধান কাৰণ হৈছে মিছআণ্ডাৰষ্টেণ্ডিং, বিশ্বাস আৰু সেই ৰিলেশ্যনশ্বিপত তৃতীয়জন ব্যক্তিৰ প্ৰৱেশ। তাৰে ভিতৰত সকলোতকৈ ইম্পৰ্টেণ্ট কাৰণটো হৈছে বিশ্বাস। গতিকে আপোনাৰ ৰিলেশ্যনশ্বিপত বিশ্বাসক কেতিয়াও হেৰাই যাব নিদিব, আৰু বিশ্বাস যদি এবাৰ হেৰাই যায় সি কেতিয়াও আৰু উভতি নাহে। এজন মানুহ সফল হ'বৰ বাবে যেনেদৰে এটা প্ৰকৃত ৰিলেশ্যনশ্বিপৰ প্ৰয়োজন, এটা প্ৰকৃত ৰিলেশ্যনশ্বিপ বজাই ৰাখিবৰ বাবে বিশ্বাসৰ প্ৰয়োজন। গতিকে আপোনাৰ ৰিলেশ্যনশ্বিপত যিটো বিশ্বাস থাকে সেই বিশ্বাসটোক কেতিয়াও হেৰাই যাব নিদিব।